তো হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি মই আজি আছোঁ অৰুণাচলৰ নামচাই ডিষ্ট্ৰিক্টত থকা যি গল্ডেন পাগোৰা মন্দিৰ, বুদ্ধ মন্দিৰ তাতে। আৰু ফাৰ্ষ্ট আহি মই এইদৰে টিকেট কাটি ল'লোঁ। পাৰ পাৰ্চন 20 টকাকৈ লৈছে আৰু পাৰ্কিং চাৰ্জ 10 টকা, মানে অল টোটেল 50 টকা। দুজন আহিছিলোঁ। তো এইদৰে ফাৰ্ষ্ট সোমাই এয়া ফাৰ্ষ্ট দৃশ্য, ফাৰ্ষ্ট গেটৰ ফালৰ পৰা ফাৰ্ষ্ট সোমাই মানে এয়া প্ৰথম দৃশ্য। আৰু ময়ো ধুনীয়াকৈ এইদৰে কৰি লৈছোঁ। তো ইমান ধুনীয়া লাগিছে গৈ নক'ব। আৰু আপোনালোকে কোনে কোনে আহিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু এয়া চফা কৰি আছে, মানে ঘাঁহবিলাক বেছি দীঘল হৈছে, কলম কৰি আছে। তো এয়া হৈছে আমাৰ বিখ্যাত মন্দিৰ গল্ডেন পাগোৰা। আৰু ইয়াৰ চাৰিওপাশৰ দৃশ্য ইমান শুৱনি, ইমান ধুনীয়া আৰু ইমান চাফ চিকুণ কৰি ৰাখে চাওক। আৰু ময়ো আহি গ'লোঁ এইদৰে। আজি আপোনালোকক দেখাই আহিছোঁ আপোনালোকে এইদৰে। এয়া হৈছে মেইন মন্দিৰ আৰু এয়া হৈছে গল্ডেন পাগোৰা, যি ধুনীয়া সুন্দৰ এয়া মন্দিৰ। আৰু ইয়াত মানে ইয়াৰ চাৰিওকাষৰ দৃশ্য চাওক, কৈছোঁ কি মজা লাগিব। আৰু তো ইয়াতে ঘূৰিবৰ কাৰণে ৰাস্তা বনাই দিছে এইদৰে। আৰু ইয়াৰ কিনাৰতে আছে কিছু ধুনীয়া দৃশ্য। এয়া হৈছে এয়া মন্দিৰ, দুইফালে মন্দিৰ আছে আৰু চাইডলে এটা পুখুৰী আছে। চ' বলক তেতিয়াহ'লে আৰু গৈ চাওঁ, দেখাই চাওঁ আপোনালোককো। আৰু লৈ যাম আপোনালোকক এইফালে যি পুখুৰী আছে, পুখুৰীটো কিনাৰত লৈ যাম। পুখুৰীটো ইমান সুন্দৰ। আৰু ইয়াত চাওক এইবিলাক, তো মই নামটো নাজানো, বাট ইয়াত এইদৰে গছবিলাক আছে। তো আপোনালোকে যদি জানে গছজোপাৰ নাম কি তেন্তে কমেণ্ট এটা কৰি দিব আৰু প্লিজ কমেণ্ট কৰি জনাব। মই নামটো নাজানো, চ' সেইকাৰণে কোৱা নাই। এই গছবোৰৰ পৰা আৰু ধুনীয়া লাগিছে চাওক। এয়া হৈছে মন্দিৰ আৰু ইয়াৰ কিনাৰতে আছে বনি আছে, মানে ইক' ৰিজৰ্ট। আৰু এতিয়ালৈকে অপেনিং হোৱা নাই চাগে, মই গম নাপাওঁ, ইমান মই যোৱা নাই। আপোনালোকে আহিব আৰু ইয়াৰ এনজয় কৰিবহি আৰু ইয়াৰ মজা লৈ যাব। এয়া হৈছে চাগে ইয়াত যিকেইজন মানুহ থাকে তেখেতলোকে সকলোৱে মিলি ইয়াতে প্ৰাৰ্থনা কৰে চাগে। আৰু এয়া হৈছে ইয়াৰ দৃশ্য চাওক, ইমান ধুনীয়া এটা পৰিৱেশ। যদি কেতিয়াবা মন বেয়া হৈ থাকে তেন্তে ইয়াত আহি অলপ নিজানকৈ বহি দিলে ভাল লাগি যাব আপোনালোকৰো। তো মোৰ ভিডিঅ' চাই যাতে আপোনালোকে আহে আৰু ইয়াতে ফুৰি যায় এবাৰ। তো ইয়াতে ইমান মানুহ আহি আছে আৰু আহিছে মানুহ, গৈছে মানুহ। তো ইয়াৰ পৰা অলপ আগত গ'লে মানে পাই যায় বহুতো ৰিজৰ্ট। আৰু এই ৰিজৰ্টতো যাবলৈ মানুহ আহি যায়। আৰু ৰিজৰ্ট যোৱা চলে মানে এক গুলি মে দুই চিকাৰী, আৰু সৌন্দৰ্য উপভোগ কৰি যায়। আৰু আহিব আপোনালোকেও। আৰু ইয়াত চাওক আপোনালোকে এই ফুলবোৰ ইমান ধুনীয়াকৈ লগাই থৈছে। আৰু এই ফুলবোৰৰ পৰা মানে বহুত ধুনীয়া লাগিছে। চ' ফুলবোৰ চাওক কি ধুনীয়া। আৰু এইফালে চফা কৰি আছে, কাম লাগি আছে। এইফালে ফুলৰ মাজতে জুম কৰি দেখাই দিছোঁ। আৰু ইয়াত ফুলৰ মাজত মানে চফা কৰি আছে। আৰু এইফালে ফুলবিলাক চাওক না, কি ধুনীয়া ফুল। নামবোৰ নাজানো কি ফুল হয়, বাট বহুত ধুনীয়া লাগিছে মানে ফুলৰ। মানে ইয়াৰ এইটো এটা নেচাৰ, ইয়াৰ চাৰিওকাষৰ সৌন্দৰ্য ইমান ধুনীয়া। আৰু আপোনালোকক যিটো পুখুৰীৰ কথা কৈছিলোঁ, এইটো হৈছে এইটো পুখুৰী। আৰু পুখুৰীটো ইমান ধুনীয়া চাওক, পুখুৰীটোৰ মাজতে মূৰ্তি আছে। আৰু পুখুৰীটো কিনাৰতো এইদৰে লাইট ফিটিং কৰি থৈছে, যাতে যোনসকল মানুহ ৰাতি আহে, আৰু ৰাতি ইয়াৰ জেগাটো বহুত ধুনীয়া হৈ যায়, ৰাতি চাবলৈ বহুত ধুনীয়া লাগে। তো এইটো হৈছে পুখুৰীটো। আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া মূৰ্তি আছে চাৰিআলিটোত। আৰু এইফালে আছে আপোনালোকৰ আকৌ এটা মন্দিৰ। আৰু ইয়াত লিখা আছে
চপল পিন্ধি নাযাব, চেণ্ডেল পিন্ধি নাযাব ভিতৰত। আৰু মানে এনেই গৈ চাব পাৰে। তো মই চেণ্ডেলযোৰ খুলি ইয়াতে থৈ ল'লোঁ আৰু ইয়াতে ৰখি আছে। তো ময়ো এবাৰ সোমাই চালোঁ। এয়া হৈছে মূৰ্তি। আৰু চাওক ইমান ধুনীয়া জেগা হয়, বহুত ধুনীয়া জেগা হয় এয়া। এয়া চাওক। আৰু আশা কৰোঁ সকলোৱে আহিব ইয়াত, যাতে সকলো ফুৰি যায়। আৰু সেয়া বাহিৰত আৰু এটা আছে মন্দিৰ এইফালে, আৰু মেইন মন্দিৰ এইফালে আছে। এয়া আহে, বহুত দূৰ দূৰণিৰ পৰা মানুহ ইয়াত ফুৰিবৰ কাৰণে আহে। পানীৰ দৰে মোৰ মনত চুৰি বৈ যায় সুৰে ধানৰ খেতিৰ। এইফালে আহি দেখিলোঁ চাইডত আৰু এটা মেইন চাংকেনত ফাৰ্ষ্ট পানী ইয়াতে ঢালেহি। যেতিয়া চাংকেন হয় এপ্ৰিল মাহ, তো ফাৰ্ষ্ট পানী ইয়াত ঢালে। ইয়াত ঢালি সকলোৱে মানে পানী খেলে। আৰু ইয়াত ঢালিবৰ বাবে ইয়াতে পাইপ ফিটিং কৰি থৈ দিছে এইদৰে। ইমান ধুনীয়া পাইপ ফিটিং কৰি থৈ দিছে। এয়া এতিয়া পানীটো দিয়া নাই, চ' পানীটো কাটি থৈ দিছে দিয়া। আহি ইয়াত দেখিলোঁ আকৌ এইদৰে এটা বনাই থৈ দিছে। ইয়াত টাচ কৰিব দিয়া নাই, মানে লিখি থৈ দিছে ইয়াতে। এইদৰে ইমান ধুনীয়াকৈ বনাই থৈ দিছে, মানে অলপ চাওক। মোৰ আটাইতকৈ ভাল লাগিছে ইয়াৰ চাৰিওপাশৰ পৰিৱেশ, আৰু ইয়াত যিটো ফুল আছে এইবিলাক ফুলবিলাক ভাল লাগিছে। চাওক ফুলটো কি ফুল নাজানো, কিন্তু ইমান ধুনীয়া লাগিছে ফুলটো। ফুলবিলাক কলম কৰি থৈ দিছে। এইটো কি কৈছে আপোনালোকে ক'বচোন বাৰু যদি জানে, নাম কি? ইমান ধুনীয়া লাগিছে চাওক। কি কৈছে বাৰু এজোপা এজোপা, ইমান ধুনীয়া লাগিছে ন? আৰু এইফালে চাওক আকৌ এটা পুখুৰী। ইয়াতে ইমান ধুনীয়া ডিজাইন দিছে, ইমান ধুনীয়া লাগিছে। আৰু ইয়াতে আছে মূৰ্তি, চাওক ইমান ধুনীয়া। ইয়াতে কিন্তু এতিয়া পানী নাই বৰ্তমান, আৰু বহুত ধুনীয়া ডিজাইন দিছে। তো ফ্ৰেণ্ডছ, এয়ে আছিল গল্ডেন পাগোডাৰ কিছু দৃশ্য আৰু ভিডিঅ'। চ' আপোনালোকে আহিব বুলি আশা কৰিলোঁ, আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। টাটা বাই বাই, নেক্সট ভিডিঅ'ত লগ পাইছোঁ।